কৰক মই দূৰ সাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লয়ো দাস কৰি পকিলো হেৰা হৰণ ৰাম পকিলো হেৰা হৰণ কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ হেৰি 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 ৰ'ব আপুনি গৰু বেছি গোটেইখিনি কৈছে এই নামঘৰত দিয়াৰ কথা নাছিল মই গৰু বেছি মই ৰখা নাই মই গৰু বেছি গোটেইখিনি কৈছে নামঘৰত দিছোঁ 1 টকাও ৰখা নাই হেৰি 20 টকাৰ এইটো কি গৰু আছিলে শুনক হেৰি শুনছি না শুনকচোন কি হ'ল কৰবাত যায় নেকি কালি মনি মেম্বৰ আছে এই মাহৰ ভিতৰতে ঘৰটো ওলাবা দিছে মই ক'লো পইচাও নাই বেংকত এনেকে কওঁতে খং কৰি ক'লাক চৰকাৰেতো বেমাৰ চাবৰ কাৰণে পইচা দিয়া নাই ঘৰ বান্ধিবৰ কাৰণেহে পইচা দিছে মুঠৰ ওপৰত এই মাহত ঘৰ ওলাবাই দিছে হ'ব ৰ'বা এই জব কাৰ্ডৰ পইচাকেইটা পালেহে ঘৰৰ কাম আৰম্ভ কৰিম এতিয়া মানুহজনক কৈ পেলাই অলপ কেইটকামান আনি পেলাই তোমাৰ ঔষধকেইটা যোগাৰ কৰিব লাগিব সকলোবোৰ কাম টকা পইচা দি নহয় দেখোন ভগৱানৰ প্ৰতি অলপ ভাৱ ভক্তি থাকিব লাগে আপোনালোকৰ মানুহটোৰ একো ভাৱ ভক্তি নাই পাৰে যদি এটা কাম কৰবচোন আপোনালোকৰ মানুহটোক আমাৰ নামঘৰলৈ গৈ নিজৰ সাধ্য অনুযায়ী কিবা এটা হৈ আহিব দিব দেখা পাব কেইদিনমানৰ ভিতৰতে আপোনালোকৰ সকলোবোৰ বেমাৰ দূৰ কৰিব বাৰু মই কৈ চাম তেতিয়াহ'লে মই উঠোহে আপুনি অলপ পাৰে যদি উঠি গা পা ধোৱাৰ চেষ্টা কৰক তে মই ও আসি আও আও হ্যাঁ তো লোক আও ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय ओम नमः शिवाय हर हर भोले नमः হে প্ৰভু আমাৰ এই বেমাৰটো ভাল কৰি দিয়ক আমাৰ একজনীয়ে গাই আছে সেই গাইজনী বেচি পেলাই মই যি পইচা বা গোটেইখিনি আপোনাৰ ওচৰত দিম প্ৰভু বেমাৰটো ভাল কৰি দিয়ক ও যাই কি যাও যাও দেখ ওরে আমার দিনে মুখ ধরবো হেৰি শুনছ ভগৱানৰ কৃপাতটো মোৰ বেমাৰ ভালেই হ'ল নামঘৰত দিব লগা পইচাখিনি সলকানে দিব লাগছিল প্ৰভুৰ ওচৰত দিব লগা বস্তুখিনি সলকানে দিব লাগে নহ'লে মই পাবে চুব
তুমি দা এই আজি তামোলপুৰৰ বাজাৰত গৰুটো বিক্ৰী কৰি কালি কেলি পইচাটো দি দিয়া তুমি এটা কাম কৰা এই গৰুটোক লাগি দানা পানী অলপ যোগান কৰা মই এই গাটো ধুই উঠা কাকছি আপোনাক মই গৰু নেকি নহয় মানে এই গৰুটো বিক্ৰী কৰিব নেকি কিমান দাম দাম এই যে গৰুটো দেখা হৈছে এইটোৰ দাম 20 টকা আৰু এই যে মেকৰিটো দেখছি এইটোৰ দাম 10,000 আপুনি যদি গৰুটো কিনবা খুজিছে এই মেকৰিটো আৰু গৰুটো একেলগে কিনবা লাগিব কি কলা এই গৰুটোৰ দাম 20 টকা আৰু মেকৰিটোৰ দাম 10,000 টকা দেই পাগল নেকি গৰুটো কি দাম কৈছ গৰুটোৰ দাম 20 টকা আৰু এটা এটা মেকৰি আছে মেকৰিটোৰ দাম 10,000 টকা মই গৰু কিনবা আহিছো মেকৰি কিনবা তো আহা নাই গৰু আৰু মেকৰি দক্তা কিনবা লাগিব কিনলি নহয় তুমি পাগলা হৈছ নেকি গৰুটো বেছি নাকি কিনব নাকি গৰুটোৰ দাম 20 টকা আৰু এটা এটা মেকৰি আছে মেকৰিটোৰ দাম 10,000 মেকৰি মেকৰি নালাগে নহয় না নহয় কিনলি দক্তা কিনবা লাগিব গৰু মেকৰি এটা কাম কৰো বয়া নাই মই গৰুটো আৰু মেকৰিটো একেলগে কিনি লৈ যাওঁ তাৰপিছত গৰু মেকৰিটো মই ক'ত ফেলাই দিম গৰুটোহে লাগে মোক গৰুটোত মই 15,000 পাম হ'ব ৰাখে পইচাটো আগত দিম আপুনি আগক লাগি নাহিলে কিবা এটা খায়ে যাওঁ হেৰি কিবা খাব নেকি জান চাহ দি দাদা কিবা খাব নেকি গজাকে দি দাদা কি দি নিমকি ডিমকি নিমকি ডিমকি নিমকি ডিমকি নিমকি ডিমকি আরে নিমকির কথা কইছো টাকা নকল গাইছে ও বাপা হরকান্ত তোর ঘরক না যে বিয়াকা ও বাপা খেন তোর ঘরত আছে কতল রাথা যাবি তই সকলো ঈশ্বৰৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব হে গাইস আমাৰ বিন্দাস ইউটিউব চেনেলটো একেবাৰে নতুন হয়
আপোনালোকে প্ৰেৰণা দি থাকিলেহে আমি ভিডিঅ' দি থাকিবলৈ উৎসাহ পাম গতিকে ছাবস্ক্ৰাইবটো কৰি দিব